হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে। মই ইউটিউবৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত এটা ভ্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তাৰমানে সময়ো পোৱা নাছিলোঁ আৰু আজি স্পেচিয়েল ব্লগটোত থাকিব আমাৰ ঘৰলৈ আলহী আহিব। আলহী মানে কি, ঘৰৰ মানুহেই, মানে মোৰ মাৰ ঘৰৰ মানুহ। ৰিচেণ্ট বিয়া এখন হৈ গৈছিলে, আপোনালোকে ইউটিউবৰ ভিডিঅ' দেখিছেই, সকলোৱে বহুত বেছি মৰম দিছে। বৰ্তা ল'ৰা দাদাৰ বিয়া হৈ গৈছিলে আৰু সেই মানে বহিয়ে লওঁ। কইনা ফুৰোৱাৰ এটা নিয়ম আছে যে, কইনা ফুৰোৱাৰ কথা আছিলে আজি। আৰু মানে কি হয়, যিহেতু আমি আকৌ ভাত খাবলৈ মাতিবই লাগিব আৰু কইনাবোৰৰ কি হয়, 2 বছৰলৈকে, মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, 2 বছৰলৈকে ফুৰিয়ে থাকিব লাগে। মানে মানুহৰ মিতিৰ, দুইটা ফালৰ মিতিৰ ফুৰিব লাগে, যিহেতু ফুৰি মানে অৱস্থা বেয়া হৈ যায়। আৰু সেইকাৰণে এঘৰ মানুহলৈ 2বাৰ আহিবলৈ মানে টাইম মিলাবলৈ বহুত বেছি কষ্ট, সেইটো মই জানো। সেইকাৰণে আমি চিন্তা কৰিলোঁ যে মানে প্ৰথম চিনাকি পৰ্ব আমাৰ ঘৰলৈ আহিব আৰু প্ৰথমতে আমি ভাত খুৱাই দিছোঁ, কাৰণ আকৌ এদিন মিলাব তেওঁলোকেও নোৱাৰে, আমিও সময়ৰ অভাৱ, অইনটো নহয় মানে চব কামত ব্যস্ত। কইনায়ো যিহেতু চাকৰি কৰে, দাদাৰো চাকৰি, গতিকে আজি সেইকাৰণে আমি ভাতটো খুৱাই দিছোঁ। মানে ভাত খোৱা নিয়ম এটাও আছে যে, সেইকাৰণে কইনা প্ৰথম আহিছে আজি আমাৰ ঘৰলৈ আৰু আমি ভাতেই খুৱাই দিম আজি। আৰু সেইকাৰণে মানে আমাৰ যিহেতু মাৰ ঘৰত জইণ্ট ফেমিলি হয়, 3টা ফেমিলি, সকলোকে মাতিছোঁ। আৰু আমাৰ ইয়াতো মানে 2টা ফেমিলি, বৰ্তা ঘৰ ফেমিলি আৰু আমাৰ ঘৰ ফেমিলি একেলগেই থকা হয়, একেখন চোতালতে। তেওঁলোককো মাতি দিয়া হৈছে, গতিকে ভাল লাগিব। আৰু কাৰ ভাল লাগে বাৰু আলহী আহিলে? মোৰ বহুত বেছি ভাল লাগে। আৰু আজি এতিয়া ব্লগটো ষ্টাৰ্ট কৰা দেৰিয়ে হ'ল, মানে গধূলি এতিয়া 6টাই বাজিলে। আৰু আজি বেছি কাম কৰিব লগা হোৱা নাই, কাৰণ মা অকণমান আজি সোনকালে আহিলে, মায়ে অকণমান হেল্প কৰি দিছে শাহুমাক, গতিকে দুইজনীয়ে পূৰা বনাই আছে। মই অকণমান ৰেডি হৈ ল'লোঁ আৰু এতিয়া আপোনালোকক দেখাম কিনো বনাইছে, কি খুৱাম। আৰু নতুন কইনাক আকৌ বিয়াৰ পিছত আপোনালোকক দেখাম, চাবলৈ পাব। আঠমঙলালৈকেতো ভিডিঅ' দি থকাই হৈছিলে, তাৰপিছৰ পৰা ভিডিঅ' সেনেকৈ দিয়া হোৱা নাই আৰু ভাগৰ লাগি গৈছে। গতিকে ব'লক, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু এয়া দেখিছে, মায়ে বনোৱা আৰম্ভ কৰি দিলে। জুইতে বনাইছে, কাৰণ মানুহো বেছি আৰু কেৰাহীবোৰো ডাঙৰ আছেই, সেইকাৰণে জুইতে ধুনীয়াকৈ বনাইছে। বৰমা আৰু মায়ে চাই আছে, শাহুমাই অলপ সহায় কৰি দিছে ৰান্ধা। মাছৰ জোল হৈ গ'ল, এতিয়া বনাব ছাগলী মাংস। বহুত ধুনীয়া বনাই দেই। এয়া হাজবেণ্ড আহি ওলাইছেহি ক্লাছ কৰি, আৰু ক্লাছ কৰা মানুহ এঘৰৰ পৰা দেখিছেনে কিমান ডাঙৰ এজোপা লাই শাক দি পঠাইছে। এজোপা যে কেইবা ঘৰৰ মানুহেও খাব পাৰিব দেই। আলহীৰ বাবে চাহ ৰেডি কৰি আছোঁ। এয়া সেইটো কাৰণে ভাল হৈ যায়, মোক ইউটিউবাৰলৈ আহিছে কাৰণে। তাৰপিছত এয়া সকলোৱে অকণমান জুই ফুৱাওঁ বুলি ক'লে। চাহ খাই হোৱাৰ পিছত অকণমান জুই ফুৱালোঁ আৰু সকলোৱে। কি কি কাপোৰো কিনিলে দেই আমাৰ দোকানত। তাৰপিছত এয়া আচাৰ, তিলৰ চাটনি, নেমু, এয়া ছাগলী মাংস, এইফালে মাছ ভাগ কৰি আছে। খানাটো ৰেডি কৰিছে আৰু এয়া বৰমাই পানীও দি আছে। প্লেটটো মই এটা ফটোৱে লগাই দিছোঁ। এয়া পনীৰ, ডিম আছিলে, জ্বলা ভাজি, এনেকৈয়ে খোৱালোঁ আৰু আলহীক। ধুনীয়াকে আৰু এই আলহী যাবলৈ ওলাইছে দেই। দি দিয়া পাপাই মাক।
অলপ ন ডাঙৰ ৰছীডাল লৈ গ'ল এয়া হৈছে নেক্সট ডে মৰ্ণিঙৰ ভিডিঅ'। এজোপা ধুনীয়া বগনভেলিয়া ফুলৰ ভিডিঅ'ৰে আৰম্ভ কৰি দিছোঁ দিনটো। দেখিছে কি ধুনীয়া ৰেড কালাৰৰ ফুল ফুলিছে, সঁচা বহুত ভাল লাগে এই ফুলজোপা। ক'ত ঘূৰাই চাগে গোটেই চোতা ঘূৰাবলৈ গোটেই চোতালখন লৈছে একদম, চাইকেল নহয় গাড়ী। ৰাইজে এপাক চলাই লৈছে দেই চাইকেলখন পাই। গুড মৰ্ণিং এভৰিৱান। কালি আলহী গ'ল আৰু তেতিয়াই তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে। আৰু চাইকেল চলোৱা চিনটো আছিলে ছানডে, আজি ছানডে হয়, আজি ৰাতিপুৱাৰ। আৰু এতিয়া আৰু এটা আপোনালোকক চিন দেখাম। আমাৰ পিছফালে থকা ফিচাৰীটো আজি মাছ মাৰিব, মানে মাছ ধৰিব। চ' তাৰ কাৰণে মানুহ আহি পাই গ'ল। এতিয়া মই তালৈ যাম, গতিকে আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। কাপোৰ মেলি ল'লোঁ, সেইফালে পাতি আছে। মই আকৌ আমলখিজোপা দেখিছে লাগিয়ে আছে, তলত যিকেইটা পৰি আছে সেইকেইটা বুটলি লওঁ বুলি ভাবিছোঁ। ইমান মানে তেনেকৈ আমলখি বুটলিবলৈ অহা নহয়, আৰু যিকেইটা নিজেই সৰি থাকে বহুত বেছি ধুনীয়া, খাবলৈ মিঠা হয়। দূৰ হয় যিহেতু এইফালে ইমান অহা নহয় বুটলিবলৈ। যেতিয়া পাৰোঁ বুলি আহোঁ আৰু তেতিয়াহে অহা হয়। যাম এতিয়া ফিচাৰীলৈ। এয়া ফিচাৰী কিনাৰলৈ বুলি গৈ আছোঁ। আছেই তাত অলৰেডি তেওঁলোকৰ মানুহ আছে। মই দেখাই আছোঁ আপোনালোকক কেনেকৈ মাছ ধৰে। এনেকুৱা ৰ'দ চোকা, মই এইফালে অকলে ৰৈ আছোঁ আৰু সেইফালে চব গুচি গ'ল, ধুনীয়াকৈ চাই আছে মাছ ধৰা। বেগটো দি দিয়ক হে দিয়ক বেগটো মাছ আছে বল কোনে কোনে দেখো দলি মাৰে সেইকাৰণে লৈছে মই কোৱা নাই মই সুবিধা লাগি আছে টুকুৰাটোৱে দি সব ধৰা এইটো গ'ল যাবলৈ জ্বৰ যাবলৈ এই হেৰিবোৰ দিব দেই, আহি একেবাৰে ফ্ৰেছ হৈ ল'লোঁ। বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ, আৰু তেতিয়ালৈকে চাই থাকিব বাকীবোৰ ভিডিঅ' মোৰ শ্বৰ্টছ ভিডিঅ'ত। মোৰ বস্ত্ৰঘৰ কালেকশ্যনৰ বহুতখিনি আপডেট দি থকা হয় মাজে মাজে, সেইখিনি আপোনালোকে চাই থাকিব, লাইক এটা কৰি দিব সকলোৱে। আৰু ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। বাই।